ৰাজ্যত পুনৰ ধৰ্ষণ কাণ্ড 14 বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ লংকাৰ লংকাজান কমলা বাগানত সংঘটিত হয় এই জঘন্য ধৰ্ষণ কাণ্ডৰ উল্লেখযোগ্য যে হোজাই জিলা লংকাজান কমলা বাগান গাঁৱৰ এগৰাকী 14 বছৰীয়া কিশোৰীক ওচৰৰে লংকা উদালি দক্ষিণ জাৰণী গাঁৱৰ আব্দুল 22 নামৰ ব্যক্তিজনৰ পুত্ৰ বছৰুদ্দিন নামৰ লম্পটটোৱে লগত আন এজন যুৱকক লগত লৈ ৰাতিৰ আন্ধাৰৰ সুযোগত ঘৰৰ পৰা বলপূৰ্বকভাৱে লৈ গৈ উপৰ্যুপৰি ধৰ্ষণ কৰি পেলাই থৈ যায় ঘটনা সংক্ৰান্তত ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উদালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু ঘটনাস্থলীত উদালি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে লংকাৰ পৰা শুভ শইকীয়াৰ ৰিপৰ্ট নিউজ 100 মই ৰাতি পেচাব কৰিবলৈ কাৰণে বাহিৰত ওলাইছো সব দুজন মানুহ এজন পিছৰ পৰা এজন আগৰ পৰা আহি পেলাই ধৰি লৈ গৈছে মুখত কাপোৰ দি পেলাই কোনে নিছিল চিনি পাইছা নেকি এজনটো আমাৰ বস্তিৰ লৰাই কি নাম বদৰুদ্দিন আৰু এজনক চিনি পোৱা নাই মুখত কাপোৰ বান্ধিছে তোমালোকে কি বেয়া কাম কৰিছে এতিয়া তুমি আৰক্ষী ওচৰত এজাহাৰ দিব আহিছা ন 21 তাৰিখে ওদালিত আউটপোষ্ট এলেকা লংকাজান কমলা বাগান বুলি জেগা এটাত এজন 14 বছৰীয়া কিশোৰীক দুজন ল'ৰাই ৰাতি বাহিৰলৈ আহোঁতে মুখত খোপা দি অপহৰণ কৰি লৈ গৈ জংঘলত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় এই সংক্ৰান্তে যোৱা 16 তাৰিখে এখন থানা ইয়াত এজাহাৰ দিলেহি এজাহাৰ পাই আমি ছোৱালীজনীক লৈ আহি নিয়মমতে যিটো কৰিব লাগে আমি ডক্টৰী পৰীক্ষা কৰালোঁ নগাঁও চিভিল হস্পিটেলত তাৰপিছত আনি মেজিষ্ট্ৰেটৰ তাত ষ্টেটমেণ্ট ৰেকৰ্ড কৰালোঁ খুৱাই পেলাই তেওঁ মাকৰ যিমান গৈছে বাকী তদন্ত কামটো চলি আছে আমাৰ কোন অপৰাধীক কিবা চিনি পাইছে নেকি অপৰাধীৰ নাম পাইছোঁ এইটো অপৰাধীক বিচৰা হৈছে এতিয়ালৈকে পোৱা নাই পলাতক হৈ আছে কি নাম বদৰুল হুছেইন বুলি বদৰুদ্দিন আৰু ইজনৰ নামটো পোৱা নাই এতিয়ালৈকে ছোৱালীজনী চিনি পোৱা নাই মুখ বান্ধি আছিলে বোলে ছোৱালীজনী কি বেয়া কৰ্ম কৰিছে ছোৱালীজনী বেয়া কৰ্ম কৰিছে বয়স কিমান ছোৱালীজনীৰ বয়স 14 বছৰ এতিয়া কি আপোনালোকে তদন্ত অব্যাহত আছে আমি অপৰাধীক কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ